আপোনালোকলৈ এটা কেঁকুৰাৰ ৰেচিপিটোত আপোনালোকক লাগিব পিঁয়াজ, আলু, আপোনাৰ জলকীয়া। এনেকৈ দেখিছে আপোনালোকে যে মই আলুটো সৰু সৰুকৈ কুটি লৈছোঁ আৰু দীঘল দীঘলকৈ বিলাহী এটা পেষ্ট কৰি লৈছোঁ। লগত আপোনাৰ কেঁকুৰাখিনি আপোনাৰ যিটো বাকলি গুচাই মই ভালকৈ ধুই ল'লোঁ আৰু আদা নহৰু পেষ্ট লাগিব। এখন কেৰাহী ল'লোঁ। কেৰাহীটোত আপোনাৰ সৰিয়হৰ মিঠাতেলটো দিলোঁ। লগতে এই কেঁকুৰাখিনি প্ৰথমে মই ভাজি ল'লোঁ। ভাজি ৰঙচুৱা হোৱালৈকে অলপমান সময় ভাজিব লাগিব। এনেদৰে ভাজি থাকিব। এনেদৰে ভাজি ভাজি আপুনি চাব যাতে বেছি জ্বলি নাযায়, গতিকে লৰাই থাকিব। এনেদৰে হ'ব ৰংটো। এনেদৰে ভাজি হোৱাৰ পিছত নিশ্চয় ভাজি হৈছে আৰু লাহেকৈ ভাজি হোৱাৰ দেখিব পাইছে ভাজি হৈছে। এনেদৰে লৰাই থাকি অলপমান কৰকৰীয়া হোৱালৈকে ভাজিব। ভাজি আপুনি হৈছে মোৰ, গতিকে এনেকৈ মই বাতি এটাত উলিয়াই ল'লোঁ। এনেদৰে বাতিটোত উলিয়াই ল'লোঁ। তলত থকা আপোনাৰ যিখিনি তেল সেইখিনি তেলেই আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। মই বিশেষ নাজানো, যদিও ময়ো শিকিহে আছোঁ। ইমান ভালকৈ ময়ো নাজানো, তথাপিও চেষ্টা কৰিছোঁ। এইখিনি কেঁকুৰা ভাজি থোৱাখিনি চাওকচোন কি ধুনীয়া হৈছে দেখিবলৈ। লগতে আপোনালোকৰ মান ধনিয়াও লাগিব। পিঁয়াজ এনেকৈ মই সৰু সৰুকৈ কুটি ল'লোঁ। এতিয়া এই বাকী থকা তেলখিনি পিঁয়াজখিনি দি দিওঁ। পিঁয়াজখিনি এনেকৈ ৰঙচুৱা হোৱালৈকে অলপ সময় ভাজিব লাগিব। চাব যাতে পিঁয়াজখিনি জ্বলি নাযায়। তাৰপিছত মই কেঁচা জলকীয়া দুটা দি দিলোঁ। জলকীয়াটো আচলতে কেঁকুৰা তৰকাৰীত অলপমান জ্বলা হ'লে ভাল লাগে খাবলৈ। এনেদৰে ভাজি থাকিব। তাৰপিছত আদা নহৰু পেষ্ট আৰু লগতে গোটা জালুকৰ গুড়িও মই তাতে গোটা জালুকটো মই পিচি দিছিলোঁ একেলগে। আচলতে গোটা জালুকটো দিলে খাবলৈ সোৱাদটো অলপ বেলেগ হয়, ভাল লাগে। তাৰপিছত একেলগে মই গোটেইখিনি আপোনাৰ ভাজি ল'লোঁ। ৰঙচুৱা হোৱালৈকে অলপমান সময় ভাজিব। থাকিব চাব যাতে জ্বলি নাযায়। লগতে দিলোঁ মই জিৰা গুড়ি, লগতে অলপমান দিলোঁ মই গৰম মছলা। গেছৰ ফ্লেমটো অলপ ল'কৈ ৰাখিব যাতে মছলাখিনি জ্বলি নাযায়। মই লৰাই দিছোঁ। ভাজি আছোঁ। চাব যাতে জ্বলি নাযায়। তেল বিৰিঙিছে। তেলখিনি বিৰিঙি উঠিলে চাওক, তেলখিনি বিৰিঙি উঠিছে। নিশ্চয় দেখিবলৈ পাইছে। এনেদৰে তেলখিনি বিৰিঙি উঠিবলৈ দিব। তাৰপিছত তাতে মই দি দিলোঁ আপোনাৰ কাটি থোৱা আলুখিনি। অলপমান ভাজি থ'ব লাগিব। কাটি থোৱা আলুখিনি অলপমান ভাজি ল'ব মছলাখিনিৰ লগত। এনেদৰে ভাজি ল'ব। আপোনালোকে ইয়াতে দিলোঁ মই হালধি গুড়ি যিমান পৰিমাণৰ লাগে, আৰু সোৱাদ অনুসৰি আপোনালোকে নিমখ দিব। তাৰপিছত একেলগে আকৌ ভাজিব ধৰিলোঁ। ভাজি
ভাজি আছোঁ। আপোনালোকে বাৰু কোনে কোনে ভাল পায় মোক কমেণ্ট কৰি জনাবচোন এই কেঁকুৰাৰ ৰেচিপিটো। আচলতে মই কেঁকুৰাৰ তৰকাৰীখন খাই খুবেই ভাল পাওঁ। কেঁকুৰাৰ তৰকাৰী, আকৌ আপোনাৰ কেঁকুৰাৰ চাটনি, এয়া ভাজি ভাজি আপোনাৰ এয়া ঢাকন দিছিলোঁ, ঢাকন দি আকৌ পুনৰবাৰ লৰাই দিছোঁ। আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে আপোনালোকৰ কাৰ কাৰ ভাল লাগে আচলতে এই কেঁকুৰা তৰকাৰীখন। এয়া মই বিলাহী যিখিনি আপোনাৰ পেষ্ট কৰি থৈছিলোঁ, সেই বিলাহীখিনিও মই একেলগে দি দিলোঁ। দি লৈ এয়া লৰাই আছোঁ। বিলাহীখিনি পেষ্টটো অলপমান সময় ভাজিব লাগিব। কেৰাহীটো ইগন'ৰ কৰিব দেই, বহুত পুৰণি। এয়া মই কেঁকুৰাখিনি আকৌ তাতে ভাজি দি দিলোঁ। দি লৈ এয়া একেলগে ভাজি আছোঁ। এনেদৰে গোটেইখিনি একেলগে ভাজিব। এয়া মই আকৌ ঢাকন দি ভাজিছোঁ যাতে চাবত ধৰি নাযায়। তাৰপিছতে এই মই পানীখিনি দিয়াখিনি দেখুৱাব থাকি গ'ল। আচলতে যিমান পৰিমাণৰ আপোনালোকে বিচাৰে সিমান পৰিমাণৰ দিব, বৰ বেছি এটা পানী নিদিব। তাৰপিছতে কাটি থোৱা মান ধনিয়াখিনি মই দিলোঁ। এয়া মান ধনিয়া দিলোঁ, দি লৈ লৰাই দিলোঁ অলপমান। এয়া দেখিবলৈ পাইছে, আকৌ ঢাকন দিলোঁ। এয়া ঢাকন দিয়াৰ পিছত এনেকৈ অলপ সময় লৰাই দিলৈ উতলি অহালৈকে আপুনি ভালকৈ উতলিব দিব। এয়া দেখিছেনে শেষত ৰংটো বৰ ধুনীয়া হৈছে দেখিবলৈ। এয়া মোৰ সম্পূৰ্ণ হৈছে কেঁকুৰা ৰেচিপিটো। এয়া মই বাতিত উলিয়াই দেখুৱালোঁ। আপোনালোকৰ বাৰু কেনেকুৱা লাগিলে কেঁকুৰা ৰেচিপিটো মোক জনাবচোন।